মোমো শুনা না কোৱা শুনা না আৰে বাবা শুনি আছো মই কোৱা নকওঁ আকৌ কিবা এটা কাণ্ড কৰিলা চাগে নাই কৰা তেন্তে কি হ'ল সেইটো কোৱা এক ছেকেণ্ড ৰবা তুমি অলপ আগত মোৰ চাৰ্ট এটা ইস্ত্ৰি কৰি থকা নাছিলা জানো তাৰমানে মোৰ আকৌ এটা চাৰ্ট জ্বলালা আৰে কান্দিছা কিয় একো নাই দিয়া চাৰ্ট এটাহে জ্বলাইছা মোৰ হাতটো পুৰিলে ইছ কেনেকৈ পুৰিলেনো মই তোমাক সদায় কওঁ ন যিটো কাম তুমি নোৱাৰা সেইটো কাম কৰিব নালাগে বুলি আৰে মই আছো ন কৰিম নহয় মই চাওঁ ক'ত দুখ পালা চাওঁ বিচাৰিছো কাষৰতে কালি যে ধুবলৈ দিছিলো চাৰ্ট কেইটা লৈ আহা মই আজিয়ে প্ৰেছ কৰি লওঁ প্ৰেছ নকৰিলেও হ'ব এনেও চুৱেটাৰ পিন্ধিবই লাগিব বৰষুণ দি আছে ন চুৱেটাৰ পিন্ধি নগ'লে গা বেয়া হ'ব মে' মাহত চুৱেটাৰ পিন্ধি গ'লেহে গা বেয়া হ'ব সঁচা কোৱা কি কৰিলা চাৰ্ট কেইটা ৰং চং লগোৱা নাইতো তোমাৰ কাপোৰৰ পৰা নাই মই ৰং নাই লগোৱা ৱাশ্বিং মেচিনতে ভৰাই দিছিলোঁ তোমাৰ চাৰ্ট তিনিটা লগত মোৰ ৰঙা শাড়ীখন নিজে লাগি গ'ল কেছ সেইটো চাওঁ লৈ আহা যোৱা ক'ত কালাৰ লগালা চাওঁ তাৰ বেক চাইডে লাগিছে এটা হাতত আৰু এটা কলাৰত তুমি চুৱেটাৰ পিন্ধিলে ধৰিব নোৱাৰিব আৰু কিমান কি দেখিব আছে মইতো লগাওঁ বুলি কালাৰ নাই লগোৱা ন একো নাই বেটা এতিয়া মন বেয়া নকৰিবা নেক্সট টাইম যেতিয়া ধুবা তেতিয়া অলপ কেয়াৰফুল হ'বা মোৰ আৰু চাৰ্ট আছে নহয় মই সেয়া পিন্ধি অফিচলৈ যাম